হেল্ল' এভৰিৱান, মই বৰ্ণালী। মই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মহাষ্টমীৰ দিনাখন কৰা এটা ভিডিঅ' আৰু সেইদিনাখনে মোৰ গাটো ইমান ভাল নাছিলে বাবে মই ক'তো ওলাই যাব বিচৰা নাছিলোঁ। যদিও হাজবেণ্ডে লগ কৰাত দৌৰা দৌৰিকৈ মন্দিৰলৈ বুলি ওলালোঁ। ব'লকচোন চাওঁ আমি ক'লৈকে গ'লোঁ। এয়া চাওক, আমি উগ্ৰতাৰা দেৱালয়লৈ আহিলোঁ। ব'লকচোন চাওঁ ভিতৰলৈ গৈ। ল'ৰাৰ তাত তত নাইকিয়া হৈছে চাকি জ্বলাবলৈ। চাকি জ্বলাব লাগে, ৰখি আছে ব'লা। দেখিছে নহয়, ল'ৰা মাটিতে বহি গ'ল চাকি জ্বলাবলৈ। এইফালে মানুহবোৰে চাকি জ্বলাইছে আৰু আনটোফালে ওজাপালি হৈ আছে, আপোনালোকে দেখিছেই। সোমাই সোঁফালে প্ৰসাদ আৰু চাহ জলপানৰ যোগান ধৰিছে। এয়া ইয়াতে ওজাপালি হৈ আছে। ইয়াতে বহুতো মানুহৰ সমাৱেশ হৈছে। বহুতো ঠাইৰ পৰা আহিছে মানুহ, ইয়াতে জমা হৈছে। অকল লতাশিলৰে মানুহ নহয়। আৰু এনেকুৱা এটা দৃশ্য আপোনালোকক দেখাবলৈ মই ভিডিঅ'টো আপলোড নকৰাকৈও থাকিব নোৱাৰিলোঁ। চ' অলপ দেৰিকৈ হ'লেও অলপ পলমকৈ হ'লেও মই ভিডিঅ'টো আপলোড কৰি দিছোঁ। চ' বেয়া আৰু ভিডিঅ'টো শেষলৈ চাই যাব বুলি মই আশা ৰাখিছোঁ। এইফালে আকৌ মন্দিৰৰ ভিতৰলৈ সোমাবলৈ মানুহৰ লাইন কৰি দিয়া হৈছে। মোৰ মানুহজন আকৌ লাইনৰ একেবাৰে শেষৰ ফালে থিয় হৈছে। আমি এতিয়া লাইনৰ মাজভাগ পালোহি। জানোচোন কেতিয়া লাইনটো শেষ হ'ব আৰু কেতিয়া আমি মেইন মন্দিৰ দৰ্শন কৰিব পাৰিম, তাকে আশা পালি ৰৈ আছোঁ। ল'ৰাটোক দেখিছেনে? দৌৰা দৌৰি কৰাতেই ব্যস্ত। অৱশেষত উপস্থিত হ'লোহি আমাৰ ডেষ্টিনেশ্যন। এয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। চাওঁ কিমান দূৰ আপোনালোকক দেখাব পাৰোঁ। তুমি এইফালে আহা। আমি মেইন মন্দিৰ দৰ্শন কৰি এতিয়া জোৰপুখুৰী ফাললৈ গৈ আছোঁ। ব'লকচোন। মানুহখিনি ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে শাৰী পাতি বহি গৈছে মন্দিৰৰ ভোগ খাবলৈ। সঁচাকৈ ই এক প্ৰশংসনীয় যোগ্য। আৰু লগতে মন্দিৰৰ কমিটিকো ধন্যবাদ জনাইছোঁ।
যে তেওঁলোকে ইমানবোৰ মানুহক ইমান ধুনীয়াকৈ নিয়াৰিকৈ মন্দিৰৰ ভোগ খুৱাবলৈ সক্ষম হৈছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।